ইয়াতৰ ঘৰত আছে নেকি চাই লওঁ ৰ'বচোন এবাৰ। ছাগলী আছে নেকি? সেই এটা ছাগলী লাগিছিল মোৰ পুহিবলৈ। মোৰ ছাগলী এজনী খুব দৰকাৰ। ছাগলী এজনী পোৱা নাই, বিচাৰি বিচাৰি আছোঁ। আপোনালোকৰ তাত থকা বুলি শুনিলোঁ। আপোনালোকৰ তাত আছে নেকি ছাগলী বাৰু? দাদা, আপোনালোকৰ ইয়াত ছাগলী আছে নেকি? দিব আছে। মই কিনিব আহিছিলোঁ। তাত মানুহ এজনে ক'লে কি আছে নেকি? আপুনি কিনিব নেকি? মই কিনিব লাগিছিলতো ছাগলীজনী চাব পাৰিম? আপুনি ছাগলী কিনিব নেকি? হয় হয়, মই ছাগলী কিনিবই আহিছোঁ। চাব পাৰিম নেকি? পাৰিব, আহক। এইটোৱে ছাগলী নেকি? আচ্ছা, ছাগলীৰ জাত কেনেকুৱা? আচ্ছা, তুমি যে ক'লা জাত ভাল ভাল বুলি, কেনেকুৱা ভাল জাত কোৱাচোন? দাদা, আপোনাক কেনেকুৱা ভাল জাতৰ ছাগলী লাগে? আপোনাক কোন জাতৰ ছাগলী লাগে? মোৰ তাতে দুই জাতৰ ছাগলী আছে। দুই জাতৰ ছাগলী কেনেকুৱা? এইজনী ছাগলীৰ দুটা গুণ আছে। আপুনি অহাৰ আগতে আৰু এজনী ছাগলী আছিল। আপুনি অহাৰ আগতে বিক্ৰী কৰিছিল। আচ্ছা, ছাগলীৰ গুণবোৰ কেনেকুৱা মোক কোৱাচোন, তেতিয়াহে মোৰ কিনাত সহায় হ'ব। ছাগলীটো লোৱাৰ পিছত মই গম পাম। দাদা, এইজনী ছাগলীৰ দুটা গুণ হৈছে। এইজনী ছাগলীয়ে 3 মাহৰ মূৰে মূৰে 13টাকৈ পোৱালি দিয়ে। প্ৰতি মাহৰ 4 তাৰিখৰ পৰা 17 তাৰিখলৈ 380 গ্ৰাম ওজন যুক্ত কণী দিয়ে। এইজনীকে লোৱা ভাল হ'ব মোৰ, যিহেতুকে ইমান কেইটা গুণ আছে ছাগলীজনীৰ। আচ্ছা, দামটো বাৰু কি কৈছে এইটো মই পিছত আলোচনা কৰিম। দামটোৰ বিষয়ে আলোচনা কৰিব লাগিবতো আপোনাৰ লগত। প্ৰতি 2 মাহৰ মূৰত 3 দিনৰ বাবে হালধীয়া গাখীৰ দিয়ে। এটা কাম কৰা, তাক ছাগলীজনী যাব দিয়া, এতিয়া আহক, মই তোমাৰ লগত দাম দৰখিনি কৰি লওঁ। তাৰপিছত মই দামে দৰে মিলিলে মই ছাগলীজনী লৈ যাম। ঠিক আছে? ছাগলীজনীৰ দাম বা কিমান কৰিছে? আজিকালি 1 কেজি ছাগলীৰ মাংসত 700 টকা। গতিকে মই 15,000 মান দাম বিচাৰিছোঁ। বহুত দাম কৰিছে আপুনি। 15,000 ছাগলী কিনা নহ'ব যেন পাইছোঁ মোৰ। আপুনি কিমান হ'লে নিব পাৰিব? মই টকা 2,000 মান দিব পাৰোঁ। আপুনি বা কি কয়, 2,000 টকাত হ'বনে বাৰু? আপুনি বজাৰত গেলা পুঠি মাছ বুলি ভাবিছে নেকি? আপুনি মোৰ ছাগলীৰ দুটাৰ দামটোৱে দিয়া নাই। হয় নেকি? ঠিক আছে, তেনেহ'লে টকা 3,000 ল'ব, হ'বনে? 3,000 টকাত নহ'ব দিয়ক। আপুনি মোৰ ছাগল কিনিব নোৱাৰে।